প্ৰথম কথা হৈছে যে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আজি বিগত প্ৰায় 6-7 বছৰৰ পৰা কাম কৰি আহিছে। শেহতীয়াভাৱে আমি প্ৰায় 5 বছৰৰ ভিতৰত প্ৰায় 3,500 বাল্য বিবাহ আমি অসমৰ বিভিন্ন প্ৰান্তত আমি বন্ধ কৰিছোঁ। আৰু বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত গৈ পেলাই আমি এইবিলাক বন্ধ কৰিবলগীয়া হৈছে। বিভিন্ন সময়ত আমি ভাবুকি পাইছোঁ, বিভিন্ন সময়ত আমি আক্ৰমণৰ বলি হ'ব লগা হৈছে, বিভিন্ন সময়ত আমাৰ কৰ্মকৰ্তাৰ ওপৰত কেছ কৰি দিয়া হৈছে। তথাপিতো আমি থমকি ৰোৱা নাই, কাৰণ বাল্য বিবাহটো সমাজত এটা কেঞ্চাৰ বেমাৰতকৈ এটা ভয়াৱহ ব্যাধি হিচাপে দেখা দিছে। আৰু এই বাল্য বিবাহৰ ফলত আমি দেখিছোঁ বিশেষকৈ সংখ্যালঘু সমাজ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। সংখ্যালঘু সমাজৰ মানে আমাৰ কণ ছোৱালীসকলৰ বিশেষকৈ মৃত্যুৰ মুখলৈকে গতি কৰিছে। প্ৰায় 95% বিবাহ মানে কেতিয়াবা আমি ছাৰ্ভে কৰি চাইছোঁ যে তেওঁলোকৰ তালাক হৈ গৈছে, বিচ্ছেদ হৈ গৈছে। গতিকে সমগ্ৰ এই বাল্য বিবাহৰ ফলত জনসংখ্যাৰো কিছু পৰিমাণে বিস্ফোৰণ হৈছে, আৰু তাৰ ফলত আমি কেতিয়াবা জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত আমি বদনামী হ'ব লগা হৈছে। গতিকে এই সকলো দিশ লক্ষ্য কৰি আমি প্ৰতিটো ঘৰত যাতে বাল্য বিবাহ নহয়, প্ৰতিজন ছোৱালীয়ে যাতে উচ্চ শিক্ষিত হৈ বা উপযুক্ত বয়সত উপযুক্ত মাতৃত্বৰ বোজা ল'ব পৰাকৈ যাতে বিয়া দিব পাৰে, এই কথা বাৰ্তাবিলাক লৈ ৰাইজৰ মাজত আমি গৈ আছিলোঁ। আৰু আমি অবিৰতভাৱে কাম কৰি আছিলোঁ। আৰু সেই কাম কৰাৰ সময়খিনিত কিন্তু আমি কাৰো সংবাদ মাধ্যমৰ বাহিৰে আমি কাৰো সঁহাৰি পোৱা নাছিলোঁ। কাৰণ চৰকাৰৰ সেই সময়ত একাংশ পুলিচেও আমাক সহায় কৰা নাছিল। আমি কথাবিলাক যেতিয়া খবৰ দিছিলোঁ, কাৰণ ৰাতি 12 বজাৰ পিছত যেতিয়া বিবাহবিলাক অনুষ্ঠিত হয়, আমি পুলিচক খবৰ দিলে পুলিচে আগতীয়াকৈ একাংশ পুলিচে তেওঁলোকক খবৰ দি দিয়ে। বা একাংশ দেখিছোঁ আমি কিছু সংখ্যক এডভকেট তেওঁলোকে কি কৰিছে যে সমাজৰ অশিক্ষিত মানুহ তেওঁলোকে বুজি নাপায়, তেওঁলোকে যেতিয়া বিবাহৰ কথা কৈ যায় তেওঁলোকক বুজাই ঘৰলৈ পঠিয়াৰ পৰিৱৰ্তে তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰি পঠাই দিয়ে। গতিকে এগ্ৰিমেণ্টৰ ফলতো বহু পৰিমাণে এনেকুৱা ধৰণৰ বিবাহ হৈছে। বা বহু পৰিমাণে কাজীবিলাকেও দেখিছোঁ, কিছু একাংশ কাজীও দেখিছোঁ যে তেওঁলোকৰ যিটো স্কুল চাৰ্টিফিকেট নাথাকে, বয়স বুজি নাপায়, কাজীবিলাকো সেই কামবিলাকত লিপ্ত হৈ আছিলে। গতিকে এই কথা বাৰ্তাবিলাক বন্ধ কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্নজনক আমি কিন্তু মানে থানালৈকে পঠোৱাৰ ব্যৱস্থা কৰিছোঁ, আমি এৰেষ্ট কৰাইছোঁ, আমি আন্দোলন এটা অবিৰতভাৱে বাল্য বিবাহ বন্ধৰ কাৰণে আমি আন্দোলন কৰি আছিলোঁ। আৰু আমি লক্ষ্য লৈছিলোঁ যে 2025 ভিতৰত আমি সম্পূৰ্ণ অসমৰ পৰা বিশেষকৈ সংখ্যালঘু সমাজৰ যি ক্ষতি হৈ আছে, এই ক্ষতি হোৱা সংখ্যালঘু সমাজখনক আমি উদ্ধাৰ কৰিবৰ কাৰণে সম্পূৰ্ণ বাল্য বিবাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সংখ্যালঘু সমাজেও যথেষ্ট সহায় সহযোগ কৰিছে, কিন্তু আচলতে আমি দেখিছোঁ যে এই বাল্য বিবাহ যদি সম্পূৰ্ণভাৱে ৰোধ কৰিব পৰা যায়, কৰিব লাগে, তেনেহ'লে কিন্তু চৰকাৰে আজি যি ধৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, চৰকাৰে যি ধৰণে আগবাঢ়িব বিচাৰিছে, সমান্তৰালভাৱে চৰকাৰে আইন আদালত বা তেওঁলোকে পুলিচ লগাই যিমান দূৰ কাম সফল হ'ব, তাতকৈ বেছি সফল চৰকাৰে হ'ব। তেতিয়াই সফল হ'ব যেতিয়াই চৰকাৰে ভিতৰুৱা অঞ্চলবিলাকত শৈক্ষিক পোহৰ দিব, ভিতৰুৱা অঞ্চলবিলাকত ৰাস্তা ঘাট দিব, অৰ্থনৈতিকভাৱে উন্নয়ন কৰিব, যি ভিতৰুৱা অঞ্চলবিলাকৰ স্বাস্থ্য বিভাগক মানে তেওঁলোকে তৎপৰ কৰিব, যেতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক তৎপৰ কৰিব, ৰাইজৰ মাজত এটা মানে জনসাধাৰণৰ মাজত এটা হিউজ এৱাৰনেছ মানে আনিব। গতিকে এই এৱাৰনেছ নোহোৱালৈকে কিন্তু আচলতে এই বাল্য বিবাহ সম্পূৰ্ণ পুলিচৰ জৰিয়তে বা আইন আদালতৰ জৰিয়তে কৰা সম্ভৱ নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ লৈছে, ভাল পদক্ষেপ লৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু অধিক আগবাঢ়ি গৈ, যি সময়ত আমাৰ সমাজ ব্যৱস্থাত স্কুল নাই, কলেজ নাই, ৰাস্তা ঘাট নাই, অৰ্থনৈতিকভাৱে মানুহবিলাক পিছপৰা, স্বাস্থ্য বিভাগৰ কোনো সহায় নাপায়, মানে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কোনো সহায় নাপায়। গতিকে সেই ডিপাৰ্টমেণ্টবিলাকক শক্তিশালী কৰি যদি আমাৰ মাজত এৱাৰনেছ বৃদ্ধি কৰিব পৰা যায়, মই ভাবোঁ যে চৰকাৰৰ পুলিচ লগাই যিখিনি সফল হ'ব, তাতকৈ বেছি সফল সেইখিনি হ'ব। গতিকে চৰকাৰে এই বিষয়টোক আন্তৰিকতাৰে কিমান গ্ৰহণ কৰিব, সেইটো লক্ষণীয় হ'ব। সময়ত আমি বুজি পাম, চৰকাৰে যদি আন্তৰিকতাৰে এই বিষয়টো লৈ যদি কাম কৰে, তেনেহ'লে আমি বুজিম যে চৰকাৰে বিভিন্ন অঞ্চলত এৱাৰনেছ পাতিছে, চৰকাৰে বিভিন্ন অঞ্চলৰ মানুহখিনিক আগুৱাই লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ মহিলাসকলক এই ক্ষেত্ৰত বুজাই বৰাই মহিলাসকলক কেনেকৈ শিক্ষিত কৰিব যায়, সেই ক্ষেত্ৰত চৰকাৰে কাম কৰিছে। গতিকে এই কামখিনি কৰিলেহে মই ভাবোঁ যে সম্পূৰ্ণ বাল্য বিবাহ ৰোধ হ'ব, আৰু আমাৰ সমাজখনক আমি বাল্য বিবাহৰ দৰে এক ভয়ানক ব্যাধিৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। আৰু বাল্য বিবাহ ৰোধ কৰিলে জনসংখ্যা ৰোধ হ'ব, আমাৰ ল'ৰা ছোৱালীখিনিয়ে ভাল উপযুক্ত শিক্ষা পালে তেওঁলোকে আগবাঢ়ি যাব পাৰিব, আৰু অসমখন তেতিয়াহে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব। গতিকে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব গ'লে চৰকাৰে মানুহখিনিক আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগিব, তেওঁলোকে হিংসা বিদ্বেষ নহয়, যিমান কঠোৰ আইনেৰে হ'ব লাগিব, আদালতেৰে হ'ব লাগিব, সিমান মৰমেৰেও মানুহখিনিক আঁকোৱালি ল'ব লাগিব। গতিকে এইখিনি কাম মই ভাবোঁ যে চৰকাৰখনে কৰক, আমাৰ সহযোগিতা সদায় আছে, সদায় থাকিব। আৰু আমি অসমবাসী ৰাইজক, বিশেষ সংখ্যালঘু ৰাইজক আহ্বান জনাম যে যোৱাকালিলৈকে যিহেতু আমি বাল্য বিবাহ ভাঙিবলগীয়া হৈছে, যোনে য'ত আছে যেনেকৈ আছে বাল্য বিবাহৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰক, আৰু বাল্য বিবাহ দি ছোৱালীজনীক অপঘাতে মৃত্যুৰ মুখলৈ ঠেলি নিদিবৰ কাৰণে সকলোকে আহ্বান জনাবৰ কাৰণে আমাৰ শিক্ষিত বুদ্ধিজীৱী হওক, আমাৰ সাংবাদিক বন্ধুসকল হওক, সংখ্যালঘু অঞ্চলৰ ৰাজনৈতিক ব্যক্তি হওক, সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰক, আৰু বাল্য বিবাহ সমাজৰ পৰা নোহোৱা কৰি আমাৰ সমাজ ব্যৱস্থাখনৰ উঠি অহা ল'ৰা ছোৱালীখিনিক এটা সুন্দৰ ভৱিষ্যত দিয়ক।